हेलो नमस्कार সকলোকে এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আবেলি 3টা বাজিলে বতৰটো বহুত ঠাণ্ডা কৰি আছে মানে বৰষুণ দিও আছে মাজে মাজে এৰিছে আকৌ ৰদও দিছে এনেকুৱা হৈ আছে তো এতিয়া বস্তুটা বনাব লৈছো এখেত স্কুলৰ পৰা আহি কলেহি কি পুৰিকে বনোৱা খাও তো মই পুৰি বনাব লৈছো কি আছে লগত দেখাম বেছি বস্তু নাই কিন্তু স্টাर्ट কৰিছো বনাবলে ইয়া আটা মুঠি লৈছো এফালে কেৰাহী পাতি দিছো তো বনাই লৈ থালিখন ৰেডি কৰি দেখাম আপোনালোকক বনাই মেলি একদম ৰেডি হৈ গৈ আহি গলো তো চাওক এতিয়া ডিশখন কেনেকৈ ৰেডি কৰিলো মই এয়া চাওক এফালে আছে আমৰ আচাৰ ইয়া লেছেৰা আৰু আলুৰ সবজি এফালে আছে মটৰ আলু এনেকে অমিতা দি অলপ ঘুগুনি টাইপত বনাইছিলো লগত আছে জলকীয়া আৰু পিয়াজ তাৰ পিছত এয়া পুৰি একদম ফুলা ফুলা পুৰি তো খাই লওঁ কেনেকুৱা লাগে জনাম এখতক একবাৰ ৰুমতে দি দিলো কেনেকুৱা লাগিছে কোৱা ধুনীয়া কালি আৰু ভিডিও বনোৱা নহলে সন্ধিয়া এফালে বজাৰলৈ গলো সেইবোৰ একোৱে দেখুৱা নহলে বাও এতিয়া ৰাস্তাত বহি আছো আজি পিছদিনা হয় আবেলি এইফালে জ্ঞান আৰু দেউতাক ৰাস্তাত বহি আছো এয়া শিলৰ ওপৰত এতিয়া আমি যাও মাজতে দেখাইছিলো যে আমাৰ বৰ্তা নাতি এটা হৈছিল মানে আমাৰ দাদা লৰাটোৰ ছোৱালীজনী হৈছিল যে তালে যাও হেঁতে হলে যোৱা বহুত দিন হল নাই যোৱা তালে যাও জ্ঞান দেউতাকক এদিগি উঠি আহি আছে সন্ধিয়া লাগিব হৈছে আৰু এভাগ নামঘৰ এই নামঘৰীয়া ককাৰ নাম লৈ আছে নাম গাই আছে আমাক ভালে আছে নামঘৰ ভাগ যে এফালে চোৱা গৈ লওঁ বৰ্তা ঘৰৰ পৰা আহিলো সময় হ'ল আহা আৰু এতিয়া ভাত বনাব লৈছো ৰাতি ইয়া চাওক ইয়া মাংস আনি থৈছে একদম মেৰিনেট কৰি পেলাই থৈ দিছো 1 ঘণ্টামান হ'ল থৈ দিয়া তো চাওক এফালে দাইল উঠাই দিছো ইয়া চাওক পুৰা কেমেৰাটো কিবা হ'ল দাইলটো পুৰা উতলি আছে তেল মাৰিবলৈ আছে আৰু তাৰপিছত বনাই লওঁ মই লাষ্টত দেখাম মাংসটো কেনেকুৱা হয় মাংস এটা ৰেচিপি মই আগতে দিছোৱে চাব পাৰে আৰু মাংসটো বনাই লওঁ দেখাই আছো পুৰা বনাই আছো জুইতে বনাইছো মাংসটো জুইত বনালে খাই বেছি এটা টেষ্ট লাগে তো এইফালে চাওক মাংস বনি আছে এই চাওক কি ধুনীয়া ফ্ৰাই হৈ আছে চাওক হৈ লওক মাংসটো তাৰপিছত দেখাই আছো কেনেকুৱা হয় চাই থাকিবা ভিডিঅ'টো এয়া চাওক মাংস হৈ গ'ল খাবলৈ বৰ ধুনীয়া হৈছিলে আৰু আজি ভিডিঅ'টো ইমানেই কেনেকুৱা পালে চাই জনাব ধন্যবাদ